क'क्राझार साइ स्टेडियामाव खेल महारान 2023-24 जानाय हाबाफारिया दिनै जोबनानै थांबाय। क'क्राझार सहरनि साखाथियाव थानाय खाथालगुरि साइ स्टेडियामाव 1 मार्चनिफ्राय जानाय गिबि खेबनि थाखाय स्टेट लेभेलनि गेलेनाय बादायलायनाय आसाम सोरखारनि बानजायनायाव खेल महारान 2023-24 हाबाफारिया दिनै जोबनानै थाङो। बे खेल महारानाव एथलेटिकनि जेरै जोलुर, खारनाय, काबादि आरो भलिबल गेलेनायफोरनि सायाव बादायलायनाय जादोंमोन आरो बे बादायलायनायाव आसामनि गासै गं 34 जिल्लानि गेलेगिरिफोरा बाहागो लादोंमोन। बे बादायलायनाय खेल महारानाव डिब्रुगड़ जिल्लाया साबसिन गेलेनानै देरहासार जानो हायो आरो नैथि बान्थाखौ कामरुप जिल्लाया मोननो हायो। बे हाबाफारियाव बिटिसिनि गेलेमु बिफाननि सेक्रेटारि दितकानन्द हाजरिका, क'क्राझार जिल्लानि जिल्ला बेंगिरि प्रदीप कुमार दैबेरी आरो गुबुन गुबुन जिल्लानि सोद्रोमाफोरा बाहागो लादों। আমার ফার্স্ট স্টেট লেভেল খেল মহারণ প্রতিযোগিতা যে এথলেটিক্স আমার কোকরাঝারত যে আয়োজন করা হয়েছিল 1 তারিখৰ পৰা আজি এটু মানে ক্লোজিং সেরেমনি হল। বহুত ধুনীয়াকৈ গোটেইকেইটা এথলিট থাকিল ইয়াত, হস্পিটেলিটি ভালে পাইছে সবে আৰু কিছু খেলত কিছুমান জিকিলে কিছুমান হাৰিলে, কিন্তু সবৰ এটা ভাল এক্সপিৰিয়েঞ্চ হৈছে। ইমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ চালে, বহুতখিনি এথলিটটো মানে সিনথেটিক ট্ৰেক স্পাইক্স পিন্ধি প্ৰথমবাৰৰ কাৰণেহে দৌৰিছিলে, চব বহুত ভাল পালে। অহা বছৰৰ পৰা যেহেতু এইটো এক্সপিৰিয়েঞ্চ লৈ যাব, ইমান ডাঙৰ এটা এক্সপ'জাৰ লৈ যাব আৰু ভাল কৰিব। আৰু আপোনাক মিডিয়াসকলক বন্ধুসকলক মই ধন্যবাদ দিছোঁ যে আপোনালোকে আমাৰ ইমান সহযোগ কৰিলে। Big thanks to Honorable Chief Minister for conceptualization of such big event. তেখেতৰ এটা সপোন হোৱা কাৰণেহে ইমান ডাঙৰ এটা ইভেণ্ট হ'ল, এটা এক্সপ'জাৰ পালে এথলিটবিলাক। বিগ থেংকছ টু BTC গভৰ্ণমেণ্ট, বিগ থেংকছ টু এভৰিৱান হু কণ্ট্ৰিবিউটেড। আৰু আমাৰ ইভেণ্ট ভাল হোৱাৰ কাৰণে বিগ থেংকছ টু অল দ্য এথলিটছ, অল দ্য ষ্টাফ, মেনেজাৰ, চবক মই ধন্যবাদ জনাইছোঁ। আমাক খুব কোঅপাৰেট কৰিলে আৰু এটাও মানে কিবা দুৰ্ঘটনা নোহোৱাকৈ ধুনীয়াকৈ ইভেণ্ট হৈ গ'ল, এইটো কাৰণে মই চবক ধন্যবাদ জনাইছোঁ। দেখা গৈছে যে কোকৰাঝাৰ হ'ল যিকোনো স্পৰ্টছৰ কাৰণে এটা ভাল এটা প্লেচ, কিন্তু এই এথলেটিক্স চেম্পিয়নশ্বিপত কোকৰাঝাৰ এটাও মেডেল পোৱা নাই। তো সেই ক্ষেত্ৰত আমাৰ টিম স্পৰ্টছত কোকৰাঝাৰ বহুত ভাল আছে, তো আমি আশা ৰাখিছোঁ টিম স্পৰ্টছত মেডেল আহিব। যেহেতু এথলেটিক্স ক্ষেত্ৰত বেলেগ ডিষ্ট্ৰিক্টত আমিও ভাল, কিন্তু বেলেগ ডিষ্ট্ৰিক্টতো কম্পিটিশ্যনটো বেলেগ ডিষ্ট্ৰিক্ট আমাতকৈ ভাল পালে অহা বছৰ আমি আশা ৰাখিম যে এইটোতো কম্পিটিশ্যন, কোনোবা জিকিব কোনোবা হাৰিব, এইটোতো চলি থাকিব। কিন্তু আমাৰ এথলিটবিলাক ভালে পাৰফৰ্ম কৰিছে নিজৰ কেপাচিটি মতে। চবে নিজৰ যিটো ডিষ্ট্ৰিক্ট লেভেলত বা LAC লেভেলত যি পাৰফৰ্মেঞ্চ আছিলে তাতকৈ ইম্প্ৰুভ কৰিলে। এথলেটিক্স এনেকুৱা স্পৰ্ট যে এদিনত ইম্প্ৰুভ নহয়, অলপ টাইম লাগে ইম্প্ৰুভ। 1 ছেকেণ্ড ইম্প্ৰুভ কৰিবৰ কাৰণেও বহুত টাইম লাগি যায়। চ' এইটো কৰি আছে, তেওঁলোকে বহুত চেষ্টা কৰি আছে। আৰু আমাৰ এটা ধুনীয়া এথলিট আছিলে, মানে এইটো ইনজাৰ্ড হ'ল অলপ, চ' এইটো কাৰণে অলপ মেডেল নাপায়। তথাপিও আমি হোষ্ট হিচাপে মানে ভাল পাৰফৰ্ম কৰিলোঁ আৰু অহা বছৰৰ পৰা আৰু ভাল পাৰফৰ্ম। থেংক ইউ। খেল মহাৰণৰ ষ্টেট লেভেল কম্পিটিশ্যন আমি ইয়াত পাৰ্টিচিপেট কৰিছিলোঁ ডিব্ৰুগড় জিলা হৈ। তো ডিব্ৰুগড় জিলা আমাৰ টিমে আজি বেষ্ট অফ দি বেষ্ট পাইছে, আমাৰ অভাৰঅল চেম্পিয়ন ট্ৰফি পাইছে। আৰু লগতে আমাৰ প্ৰতিযোগীসকলে ভাল প্ৰদৰ্শন কৰিছে, ইয়াত খেলি ভাল লাগিলে আমাৰ। আৰু ভৱিষ্যতে যাতে এনেকুৱা খেল আৰু আমাৰ চৰকাৰে মানে আৰু মানে চেম্পিয়নশ্বিপ যেনেকৈ অনুষ্ঠিত কৰি যায়, আৰু এনেকৈ আমাৰ ল'ৰা ছোৱালী ভাল প্ৰতিভাসকল এনেকৈ অসমৰ পৰা আগুৱাই যায়, ভাল মানে ষ্টেট লেভেল নেশ্যনেল লেভেল খেলিবলৈ সুবিধা পায়, তাকে কামনা কৰিছোঁ। क'क्राझार नोगोरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।